নমস্কাৰ, হিৰামণিজ কিচেনৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটি নতুন ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে অমিতা আৰু মাগুৰ মাছ দুটা আছে আৰু এয়া অমিতা মই লৈছোঁ। তো ৰেচিপিটোৰ যোগাৰ এইখিনিয়ে আৰু এইখিনি হৈছে অমিতাৰ বাকলি। তো আমি অমিতাৰ বাকলিও ভাজি বনাই কেনে খাওঁ। তো এইখিনি মই এনেদৰে কাটি লৈছোঁ। এইফালে অমিতাখিনি কাটি ল'লোঁ। এইখিনি হৈছে মাছখিনি মই কাটি ল'লোঁ, অমিতাৰ বাকলি আৰু এইখিনি অমিতা। তো এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। এইফালে মই কেৰাহী বহাই দিছোঁ। কেৰাহীত মই দিছোঁ সৰিয়হৰ তেল আৰু অকণমান হালধি দি দিছোঁ ইয়াতে। এয়া মাছখিনি দি দিছোঁ। তো মাছখিনি আগতে মই ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এতিয়া এইখিনি মাছখিনি উঠাই লওঁ। তো মাছ ভজা তেলতে মই পিঁয়াজ দি দিছোঁ অকণমান। পিঁয়াজখিনি অকণমান টাইম ভাজি লওঁ। ভাজি লোৱাৰ পিছত ইয়াতে দি দিছোঁ মই অমিতাৰ বাকলিখিনি। এইখিনি ভালদৰে লৰাই দিম অকণমান। ইয়াতে মই কেইটামান মটৰ দি দিছোঁ, কাৰণ এতিয়াতো মটৰৰ ছিজন। তো মটৰ খাই ভাল লাগে চবৰে। তো ইয়াতে অকণমান মই মটৰ ব্যৱহাৰ কৰিছোঁ। ইয়াতে দিছোঁ মই এতিয়া সোৱাদ অনুসৰি নিমখ। আমাৰ অমিতাৰ বাকলি আৰু মটৰ ভাজি ৰেডি হৈ গ'ল। এতিয়া ইয়াতে মই অকণমান ধনিয়া পাত দি দিছোঁ। তো সেইখিনি ৰেডি হৈ গ'ল। এতিয়া মই বনাব লৈছোঁ আঞ্জাখন। তো এয়া অমিতা, পিঁয়াজ, অলপমান ব্লেক পেপাৰ আৰু আদা নহৰু। এইফালে কেৰাহীত মই তেল দি দিছোঁ। তো এতিয়া অকণমান পিঁয়াজ দি দিছোঁ ইয়াতে। পিঁয়াজখিনি অকণমান টাইম ভাজি লওঁ। ইয়াতে দি দিছোঁ এতিয়া আদা নহৰু থেতেলি লোৱাখিনি আৰু অকণমান ব্লেক পেপাৰ। তো এইখিনি অকণমান টাইম ভাজি ল'ম। তো ইয়াতে মই এতিয়া দি দিছোঁ অমিতাখিনি ভালদৰে অকণমান টাইম ভাজি ল'ম। এইখিনি অকণমান টাইম ঢাকি ৰাখি দিছোঁ। ইয়াতে দি দিছোঁ এতিয়া মই সোৱাদ অনুসৰি নিমখ, হালধি আৰু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ দুটা বিলাহী। তো বিলাহীখিনি এতিয়া দি দিলোঁ। তো এইখিনি বিলাহীখিনি সিজালৈকে অকণমান টাইম ভাজি ল'ম। আপোনালোকেও বাৰু এনেদৰে ট্ৰাই কৰি চাব। বহুত ভাল লাগে ৰেচিপিটো খাই কেনে। আৰু খাই কেনে কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব। তো এইখিনি অকণমান টাইম ঢাকি ৰাখি দিলোঁ। এতিয়া বিলাহীখিনি অকণমান টাইম সিজিব ধৰিছে। বিলাহীখিনিও প্ৰায় সিজিছে আৰু অমিতাখিনিও প্ৰায় সিজি গৈছে। তো ইয়াতে মই 2 কাপ পানী দিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি পানী ব্যৱহাৰ কৰিব।
তো মই ইয়াতে 2 কাপে ব্যৱহাৰ কৰিছোঁ। এইখিনি অকণমান টাইম ঢাকি ৰাখি দিছোঁ। তো এইখিনি উতলিছে। তো এতিয়া ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পিছত আৰু 20 মিনিটমানৰ কাৰণে ইয়াক উতলিব দিম। তো ইয়াত ঢাকি ৰাখি দিলোঁ। 20 মিনিট হৈ গ'ল। এতিয়া আমাৰ আঞ্জাখন ৰেডি হৈ গ'ল। ইয়াতে মই দি দিছোঁ অকণমান ধনিয়া পাত। তো এই আমাৰ মাগুৰ মাছ আৰু অমিতাৰ আঞ্জাখন ৰেডি হৈ গ'ল। এনেদৰে আপোনালোকে ট্ৰাই কৰি চাব। তো এয়া আমাৰ আজি দুপৰীয়াৰ থালখন ৰেডি হৈ গ'ল। মাগুৰ মাছ আৰু অমিতা, এইফালে আছে অমিতাৰ বাকলি আৰু মটৰ, আৰু এই আছে গাজৰ আৰু মুগ আৰু বুটৰ চাটনি।